নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আপোনালোকে চাই আছে দি তীখা খৰা। তুমি যি কৰিবলৈ কোৱা মই সেয়ে কৰিম। তাইক মোৰ পৰা দূৰ নকৰিবা আঠুকাৰ, আৰু তাইক তই ভাল পোৱা ভিক্ষা খোজ। প্লিজ, তাইক মই বহুত বেছি ভাল পাওঁ। তাইক মোৰ পৰা দূৰ নকৰিব। কেলা ই স্কুলত গৈ মেলি হোমৱৰ্ক নকৰাৰ বাবে আঠুকাহি থাকে, আৰু ঘৰত আহিলে ই ছোৱালীৰ কাৰণে আঠুকাহি ফুৰে। অ' বাবা, তোৰতো নিজৰ সন্মান অকমানো নাই, কিন্তু মাৰৰ বাপেৰৰ যিকণ সন্মান আছিলে সেইকণো কিয় মাটিত পেলাইছ? দাদা, ক কি কথা? সি মোক বহুত ভাল পায়। তাৰ সমান ভাল পোৱা চাগে মোক কোনেও দিব নোৱাৰিব। আৰু আমি দুইটাই বহুত বেছি ভাল পাওঁ। তাৰ সমান বোলে ভাল পোৱা কোনো দিবই নোৱাৰে। কেলা মাক বাপেকে কষ্ট কৰি 2-1 পইচা গোটাই স্কুল পঠাইছে ল'ৰাক যে আমাৰ ল'ৰা কিবা এটা ভাল কাম কৰক, আৰু ইহঁতে কেলা এইবোৰ কৰি আছে। দিন চৰ এটা। দে হ'ব, তহঁত দুটা কেৱল মই জুখিহে চাইছিলো। তহঁত দুটা কিমান ভাল পাওঁ। পাৰিলে ভালকে ৰাখিবি। ই কেলা ইয়াৰ গাখীৰ খোৱা দাঁত হৰা নাই, আৰু ই জুখি চাব আহে। স্কুলত যেতিয়া হাত ঘৰৰ পণ্ডিতক মাতিব কয়, তেতিয়া ইয়াৰ মাত কথা নাইকিয়া হয়, আৰু ই ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে। আজি এবছৰেই হ'ল, তাক কথাখিনি ক'বই নোৱাৰিল। সি পাবহি এতিয়া ইয়াত। তোক মই পিছত ফোন মাৰিম। দে হ'ব, ব্যস্ত পালাক। কি ব্যস্ত পালা? অ' বোপাই সেইবাবে কওঁ অকমান স্কুল যা। নাই কথা নুশুনেই। ইয়াক কোনোবাই বুজাচোন। বেষ্ট অফ লাক শুনিছো, কিন্তু বেষ্ট অফ পালাক কোনে কয়? মই আৰু ইয়াৰ ভিতৰত চব বেলেগ লগা। আমি যিমানে অসমখনক এখন সোণৰ অসম বনাবলৈ চেষ্টা কৰি গৈ আছো, তেনেতে অদ্ভুত প্ৰাণী কিছুমানবোৰ আমি দেখি পাই আছো। মই ইয়াক লগাব কোৱা নাছিলো নহয়। আৰু ই টপাই যি জাপ দি নাচিছে, যিকিয়ে নহওক ৰিয়া ডেগাতকৈ অকমান ভালে নাচিছে। প্ৰেম কৰি কি লাভ যদি হৃদয় ভঙা পিছত। কান্দুলেছ চিনি পাওঁ, তোলৈ মই পাছত কথা পাতিম ৰ। হাই কি চেক্সি ফিগাৰে। মই কৈছো পেটটোত এটা কলা ফুট লগাই ল, নহলে আজি যিহে যুগ, তোৰে চেক্সি ফিগাৰ দেখিলে আমাৰ কিবা কিবি লাগি যায়। পাছত নকবা ইছৰাম লগেতে মোক জোকাইছে। কি নাচ দিছে জান মনাই, কিন্তু ইয়াৰ অলপ পাত্তা পাব নোৱাৰে। এই ফাইনেলি ঘাটত আছো। ৰ'দটো বেছি আহিছে, ৰ'দটো বেছি হোৱাৰ কাৰণে শ্বুট কৰিব পৰা নাই। ৰ'দটো কমিলে কৰিম, সেইকাৰণে ৰ'দটো অলপ কমিব দিছো, নহ'লে চকুবোৰ মুঠ খাই যায়। আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, সেইটো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তুমি বুজি পালে নপৰা কোৱা, যদি নপৰা এতিয়া কোৱা। মই গাড়ী আগত এখন দেখিছানে? গাড়ী মাৰিমে 1 2 কোৱা মাৰিমে কোৱা 1 2 3 আৰে ৰৈ দিছ কিয়? এই বুঢ়া বয়সত ছোৱালী পতাই তই আত্মহত্যা কৰিব লৈছ। মই কৈছো তই মৰি যা, অন্তত অসমত এটা নমুনা কমিব। আৰে ভাই, তোৰ মোৰ মাজত আহিব দে ইয়াৰ কথা অকমান শুনিল কি কৈ আছে। আৰে ভাই, তোৰ মোৰ মাজত এটাই পাৰ্থক্য, তই ছোৱালীৰ পিছত দৌমাও, মই একেলা টকাৰ পিছত দৌমাও। আৰে তই ছোৱালীৰ কথা নকবি, তই পাছত দৌৰিবি ক'ৰ পৰা? তোকতো পাত্তা অকমান দিব লাগিব। পইচা কমাই এদিন নহয় এদিন ছাকচেছ হ'বা, আৰু অকাত নিজৰ পূৰা কৰিব পাৰিবা। ছোৱালীৰ পিছত দৌৰ মাৰিবা, লগতে ভৰকা বাঁহটো খাবা আৰু ঢকা খাবা। অকাত আৰে তই অকাতৰ কথা নকবি। ইমানে যদি অকাত আছে, আগতে তই চুলি কচা কাটি ল। কেতিয়াবা এনে আইনাখনত নিজকে তই চাই পাইছনে? প্ৰেম কৰি কি লাভ যদি হৃদয় ভঙা পিছত কান্দিবই লাগে। ধুনীয়া ছোৱালী ভাল পাই কি লাভ যদি তোমাৰ মনৰ কথাটো বুজিও ভাল পাই থকা সময়তো যদি বেলেগ এজনৰ লগত কথা পাতি থাকিব পাৰে নোৱাৰিলি, পাছকণ মিলাব নোৱাৰিলি। এনেকুৱা এটা কাণতলীয়া চৰ দিম তোক, কাণৰ লতে ছিগি পৰিব। অন্তত মাৰৰ বাপেৰ কথাটো শুনি তই স্কুল যোৱা হলে অন্তত এতিয়া ধদুৱা ক'ৰবাত ঘূৰি ফুৰিব নালাগিলে হয়। তুমি কাক ভাল পোৱা সেইটো ইম্পৰ্টেণ্ট নহয়, তোমাক কোনে। এইটো আকৌ বেলেগ মাল দেই। আজিলৈকে মই ল'ৰা নে ছোৱালী সেইটোৱে ধৰিব নোৱাৰিলো। কেলা মই নোৱাৰো বেছি চাব, ইহঁতক চালে মই নিজে পগলা হৈ থাকিম। আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই অকমান হ'লেও ভাল পালে, তেনেহ'লে এটা লাইক কৰিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে, এটা ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে অন্য এটা ভিডিঅ' সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।